বছ বছ আপোনাক এটা কথা কওঁ হা আপুনি কিন্তু বেয়া নাপাব আপোনাৰ ভণ্টি আৰু আকাশৰ মাজত কিবা সম্পৰ্ক থকাৰ কথা মই গম পাইছো বছ বছ আপুনি কি কৰে মোৰ ভণ্টিৰ কথা তই এনেকৈ নকবি এই চক্ৰধৰ চলিয়া যেতিয়ালৈকে জীয়াই আছে মোৰ ভণ্টিৰ এটা লমু কোনেও লৰাব নোৱাৰে তথাপিও কিন্তু বছ মোৰ হলে বৰ ভয় লাগে দেই আপুনিতো মোৰ নিজৰে মানুহ ঐ চুপ আৰে এষাৰো কথা নকবি উঠ ভাত বনোৱাই নাই মাজনী চাচোন এতিয়াহে পাচলি কাটি আহিছো ৰাতিৰে কেইটামান পানী দিয়া ভাত আছে তাকে খাগৈ যা তই হ'ব দিয়া মা এই ছোৱালীজনীও যে ইমান আলসুৱা তেখেতে ঢুকুৱা আজি 10টা বছৰ পাৰেই হ'ল তেখেত যদি আজি জীয়াই থাকিলহেঁতেন আজি এনেকুৱা অৱস্থা নহ'লহেঁতেনে চোৱা তৰা মই তোমাৰ ঘৰখনৰ সকলো কথা জানো আৰু মই জানো তৰা তোমাৰ অন্তৰত কেনেকুৱা এটা ধুমুহা চলি আছে মই জানো তৰা মই যে তোমাক বহুত ভাল পাওঁ তোমাক এৰি মই থাকিব নোৱাৰো মই জানো তৰা তুমি মোক বহুত ভাল পোৱা কিন্তু মই কি কৰিম কোৱা মোক যে মেঘালয়ে বহুত ভাল পাই পেলাইছে তৰা বহুত ভাল পাই পেলাইছে মোক তাই কিন্তু আকাশ মই যে তোমাক আনে হ'ব দিব নোৱাৰো মই জানো তৰা তুমি মোক বহুত ভাল পোৱা বহুত মেঘালী দাদা কোন মেঘালী মই তোৰ সকলো কথা গম পাইছো কি দাদা মেঘালী তোৰ আৰু আকাশৰ মাজত যেনেকুৱা ধৰণৰ সম্পৰ্ক গঢ়ি উঠিছে সেইবোৰ মই সকলো গম পাইছো দাদা মই আকাশক ভাল পাওঁ কিন্তু সি তোক ভাল পায় নে নাপায় নাই নাপায় দাদা সি বামুণবুঢ়ী গাঁৱৰ তলত ভাল পায় হয় নেকি তই টেনচন নলবি ভনী এই চক্ৰধৰ চলিয়া থকালৈকে তোৰ অন্তৰত কোনো আঘাত দিব নোৱাৰে সি নিজৰে হওক বা আনৰে হওক কিন্তু দাদা ভনী চাই লম মই তাক মোৰ চকুৰ দৃষ্টিৰে মই তাক কেনেকৈ চাব লাগে মই চাম তই টেনচন নকৰিবি তোৰ দায়িত্ব তই পালন কৰি যা মই কি কৰিব লাগে মই চাই লম
তৰা ঐ এইফালে আছোন তই মাজনী তই যে কলেজ যাব নালাগে তই ঘৰতে থাকিবি মই এই হৰেণ খুৰাৰীহঁতৰ ধান কেইটামান জাৰিব আছে জাৰি থৈ আহো তই কলেজ যাব নালাগে দে আজি ঘৰতে থাকিবি হ'ব মা ঐ জোনালী আজি তৰা গৈছিল নেকি অ' কলেজত দাদা আজি তৰাতো কলেজলৈ যোৱা নাই ঘৰতে আছে চাগৈ অ' হয় নেকি তেনেহ'লে তুমি যোৱা ঘৰলৈ যোৱা তৰা ঐ তৰা ঐ শুনছ এখন ঐ তৰা তৰা ঐ ওলাই আছো ওলাই আহ দাদা আপুনি ইমান দেৰি মোৰ কামত খাইছে যে চা তৰা মোৰ অকাই বকাই কোৱা কথা মোৰ অভ্যাস নাই চিধাকে কৈছো আকাশৰ জীৱনৰ পৰা তুমি আঁতৰি যোৱা কিন্তু কিন্তু মই আকাশক ভাল পাওঁ এয়া অসম্ভৱ দাদা মই চিধাকে কৈছো আকাশৰ জীৱনৰ পৰা ওলাই যোৱা তই তাক পাহৰি যাব লাগিব যদি তাৰ ইমানেই বিয়া হবৰ ইচ্ছা আছে ক এতিয়াই তোৰ আশা পূৰণ কৰি দিওঁ আপোনাক ভালে ভালে কৈছো আপুনি ইয়াৰ পৰা ওলাই যাওক তোৰ ইমান সাহস আজিকালি এই চক্ৰধৰ চলিয়াৰ গাত হাত দিবলৈ কোনে সাহস কৰা নাই তই কোন তোক আজি ইয়াতে শেষ কৰি পেলাবে মনি তই কি কৰিলি মনি তইৰা তইৰা তই মোক ক্ষমা কৰি দিবি তইৰা তই মোক ক্ষমা কৰি দিবি তইৰা তই তই জাননে আকাশত তইৰা সদায়ে থাকে কিন্তু মেঘৰ স্থিতি সদায় নাথাকে তই আৰু আকাশে সদায় একেলগে থাকিবি দে আৰু দাদা তই ভুল বুজি আছিলি
হাতে ঘৰ ভাঙিলি অ ঘড়ী আপোন হাতে ঘৰ ভাঙিলি অ ঘড়ী আৰু তই কিহৰ আশাত ফুৰিছ ঘূৰি অ ঘড়ী নিজৰ ভেটি কাকনো বেছি কৰিলি ধনী হেৰাই হাতত সোণ বিচাৰ পৰশমণি আৰুনো তই কিহৰ আশাত ফুৰিছ ঘূৰি